নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ভিজন 99। আজি আমি আলোচনা কৰিম x চলকযুক্ত এঘাতৰ সমীকৰণৰ অনুশীলনী 2.2। প্ৰথম প্ৰশ্নটো দিয়া আছে, দুটা সংখ্যা 5:7 অনুপাতত আছে। ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোতকৈ 12 কম। সংখ্যা দুটা উলিওৱা। এতিয়া দিয়া আছে সংখ্যা দুটাৰ অনুপাত 5:7 আৰু ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। যদি ডাঙৰ সংখ্যাটো x হয় তেন্তে সৰু সংখ্যাটো হ'ব x - 12। এতিয়া ধৰা হ'ল ডাঙৰ সংখ্যাটো x, সৰু সংখ্যাটো x - 12 দিয়া আছে প্ৰশ্নত। দিয়া আছে সংখ্যা দুটাৰ অনুপাত 5:7। এতিয়া আমি প্ৰশ্ন মতে 5:7 অনুপাতক আমি ভগ্নাংশত লিখিব পাৰোঁ। গতিকে 5/7 হ'ল, যিহেতু সৰু সংখ্যাটো অনুপাত ডাঙৰ সংখ্যাটো, গতিকে সৰু সংখ্যাটো x - 12 বাই ডাঙৰ সংখ্যাটো x = 5/7। এতিয়া 7ৰে xক ইনটু কৰিলোঁ আমি বজ্ৰগুণন পদ্ধতিৰে। 7 হ'ল ইনটু x - 12 পালোঁ আৰু 5x 7x - 7 ইনটু -12 -84 = 5x। 7x - 84 = 5x। 5xটো সমান চিনৰ এইটো পিনে আনিলোঁ। 7x - 5x = -84টো ৰাইট চাইডত যোৱাত +84 হ'ল। এতিয়া 2x = 84। গতিকে xৰ ভেলু আমি 42 পালোঁ। যিহেতু আমি ডাঙৰ সংখ্যাটো x ধৰিছিলোঁ, গতিকে ডাঙৰ সংখ্যাটো হ'ল 42 আৰু সৰু সংখ্যাটো হ'ল x - 12। xৰ ভেলু 42 - 12 = 30। এনচাৰ 30 আৰু 42। এতিয়া আহিছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48। সংখ্যা কেইটা উলিওৱা। তিনিটা ক্ৰমিক যুগ্ম সংখ্যা মানে একেলগে থকা যুগ্ম সংখ্যা, গতিকে 2, 4, 6 আদি ক্ৰমিক যুগ্ম সংখ্যা। গতিকে আমি ল'ম এতিয়া, যিটো ক্ৰমিক যুগ্ম সংখ্যা বুলি কৈছে, গতিকে ক্ৰমিক হ'ল 2x, 4x, 6x ক্ৰমিক যুগ্ম সংখ্যা হৈ গ'ল। গতিকে প্ৰশ্নত দিয়া আছে সেই তিনিটাৰ যোগফল 48। আমি যোগফলটো পাতি ল'লোঁ, 2x + 4x + 6x 48। এইটো তিনিটা যোগ 12x = 48। xটো লেফ্ট চাইডত ৰাখি 12টো ৰাইট চাইডত অনাত ডিভাইড হৈ গ'ল। 48/12 4, গতিকে x = 4 পালোঁ। সংখ্যা কেইটা হ'ল 2 × 4 8, 4 × 4 16, 6 × 4 24। এইটোৱে এনচাৰ। 3 নম্বৰটো দিয়া আছে, যদি 17,500 টকা তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেকে কিমান টকাকৈ পালে। এতিয়া আমি কৰিম, মানুহ তিনিজনক ভগাই দিছে 1:2:4 অনুপাতত। সেইবাবে আমি ল'লোঁ, ধৰা হ'ল মানুহ তিনিজনক দিয়া টকা x, 2x, 4x। প্ৰশ্নমতে x + 2x + 4x = 17,500। 7x = 17,500। xটো ইয়াত ৰাখি আমি লেফ্ট চাইডৰ পৰা ৰাইট চাইডলৈ নিওঁতে পূৰণ হৈ আছিল কাৰণে হৰণ হ'ল। 7ৰে 17,500 হৰণ কৰোঁতে 2500 পালোঁ আমি। গতিকে তিনিজনক দিয়া টকাৰ পৰিমাণ হ'ল, প্ৰথমজনক দিলে 2500 টকা, দ্বিতীয়জনক দিলে 5000 টকা আৰু তৃতীয়জনক দিলে 10,000 টকা। এইটোৱে এনচাৰ। ভালদৰে চাই লোৱা এবাৰ তোমালোকে। এতিয়া আহিছোঁ 4 নম্বৰটোলৈ। এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ আৰু ইয়াৰ দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি। আয়তাকাৰ খেলপথাৰখনৰ পৰিসীমা কি দিয়া আছে? 280 মিটাৰ, 280 মিটাৰ। ইয়াৰ দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি। প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি। যদি আমি এই প্ৰস্থ x লওঁ, দিশ কিমান হ'ব? দুগুণতকৈ 2 মিটাৰ বেছি। দুগুণতকৈ 2x + 2 হ'ব। এতিয়া আমি কৰি দিছোঁ। ধৰা হ'ল আয়তাকাৰ খেলপথাৰখনৰ প্ৰস্থ x। প্ৰশ্নত দিয়া আছে দিশ হৈছে প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি। দুগুণ, প্ৰস্থৰ দুগুণ 2x আৰু 2 মিটাৰ বেছি বুলি কোৱাত +2 হ'ল। গতিকে দিশ হ'ল 2x + 2 মিটাৰ। প্ৰশ্নমতে পৰিসীমা দিয়া আছে 280 মিটাৰ। আমি আয়তৰ পৰিসীমাৰ সূত্ৰটো জানো, 2 × দিশ যোগ প্ৰস্থ আয়তৰ পৰিসীমা। গতিকে এইটো সমান 280 মিটাৰ হ'ল।
2 into দিশটো পাতি ললো 2x plus 2 প্ৰস্থ x 218 2 ইয়াত পূৰণ হৈ আছে ইফালে আনিলো হৰণ হৈ গ'ল 2x plus x 3x plus 2 আৰু এটো 2 ইফালে আনাত হৰণত 280 by 2 3x 280 ক 2 ৰে হৰণ কৰাত 140 পালো আৰু প্লাস 2 ৰাইট সাইডত আনাত -2 হ'ল 3x equal to 138 হ'ল যেটো 140 - 2 হ'ল গতিকে x 138 by 3 x ফৰ ভ্যালু আমি 46 পালো যেহেতু আমি x মানে প্ৰস্থ ধৰিছিলো গতিকে প্ৰস্থ পালো আমি 46 মিটাৰ দিশ আছিলে 2x plus 2 2x ৰ ভ্যালু আমি 46 বহাই দিলো প্লাস 2 46 into 2 92 plus 2 94 মিটাৰ এতিয়া আমি প্ৰস্থ পালো 46 মিটাৰ দিশ পালো 94 মিটাৰ এতিয়া আমি আহিছো 5 নম্বৰটো লৈ 5 নম্বৰটো দিয়া আছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো 5 সংখ্যাটো অংক দুটাৰ যোগফল 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো 5 আমি দশকৰ স্থানৰ সংখ্যাটো উলাই তাৰ পিছত আমি তাৰ 5 গুণ কৰি সংখ্যাটো উলিয়াব লাগে সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা ধৰা হল দশকৰ স্থানৰ অংকটো x দিয়া আছে এককৰ স্থানৰ অংকটো 5 সংখ্যাটো হ'ব দশকৰ স্থানত যেহেতু 10 10 এটা বেছি হৈ থাকে ইনটু হৈ থাকে গতিকে 10x দশকৰ স্থানৰ কাৰণে 10x + 5 এককৰ স্থানৰ কাৰণে সংখ্যাটো হ'ব 10x + 5 প্ৰশ্ন মতে 10x + 5 = 5 whole into x + 5 প্ৰশ্নত দিয়া আছে সংখ্যাটোৰ অংক দুটাৰ যোগফল 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হল সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে এটো অংক দুটাৰ যোগফল হল x + 5 হ'ব যেহেতু দশকৰ স্থানৰ অংক x আৰু এককৰ স্থানৰ 5 এটো সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে 5 whole into x + 5 এটো অংক দুটাৰ যোগফল আৰু এটো 5 গুণ 5 গতিকে আমি তো সমাধান কৰিলো 10x + 5 5x plus 5 into 5 25 হ'ল 10x 5x to ইফালে আনিলে -5x হ'ল 25 plus 5 to ৰাইট সাইডত ইয়াত -5 হ'ল গতিকে 5x = 20 পালো x = 5 to 20 লগত ইটো বিনানত ডিভাইড হৈ গ'ল গতিকে আমি 4 পালো দশকৰ স্থানৰ অংকটো 4 হ'ব আমি যেহেতু দশকৰ স্থানৰ অংকটো x লৈছো x ৰ ভ্যালু পালো 4 গতিকে দশকৰ স্থানৰ অংকটো হ'ব 4 নিৰ্ণয় সংখ্যাটো কি হ'ব আমি তে নিৰ্ণয় সংখ্যাটো 10x + 5 ধৰি থৈছো সংখ্যাটো হ'ব 10x + 5 গতিকে সংখ্যাটোত 10x x ৰ ভ্যালু 4 + 5 4 * 10 40 + 5 45 গতিকে নিৰ্ণয় সংখ্যাটো হ'ল 45